মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত খুঁত। গোলাঘাটৰ দুটা দৃশ্যই বাৰে বাৰে কৈছে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত ৰোৱা খুঁতৰ কথা। প্ৰথমটো দৃশ্য এনআৰএলৰ ইথানেল প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ গৈছে মুখ্যমন্ত্ৰী। আদৰণিৰ বাবে লোৱা ব্যৱস্থাই ক'ব এয়া কোনো ছাডেন ভিজিট নহয় মুখ্যমন্ত্ৰীৰ। আৰু এয়া চাওক, আছাম বায়ু ইথানেল প্ৰাইভেট লিমিটেডৰ কাৰ্যালয়ৰ চতুৰ্থ মহলালৈ মুখ্যমন্ত্ৰী যাবলৈ ওলোৱা এই বিশেষ দৃশ্যটো। লগত মুখ্যমন্ত্ৰীৰ কেবিনেট সতীৰ্থ অগপ সভাপতি বোকাখাতৰ বিধায়ক অতুল বৰা আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু এনআৰএলৰ শীৰ্ষ বিষয়া। লিফ্টৰ সন্মুখত ৰৈছেগৈ মুখ্যমন্ত্ৰী। নিৰাপত্তাৰ দায়িত্বত থকা এনআৰএলৰ এজন ব্যক্তিয়ে বুটাম টিপিছে লিফ্টৰ। কিছু সময় পাৰ হৈ যোৱাৰ পাছত লিফ্টটো আহি ৰৈছেহি। মুখ্যমন্ত্ৰীয়েও খোজ দিছে লিফ্টৰ দিশে। কিন্তু হঠাৎ মুখ্যমন্ত্ৰীৰ সন্মুখত কল্পনা কৰিব নোৱাৰা এক দৃশ্য। খোজ পিছুৱাই আনি মুখত এটি মিচিকীয়া হাঁহি লৈ লিফ্টত থকা লোকসকললৈ চাই পঠিয়াইছে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে পৰৱৰ্তী সময়ত এইটো লিফ্টেৰেই অট্টালিকাটোৰ চতুৰ্থ মহলালৈ গ'ল মুখ্যমন্ত্ৰী। দেখাত অতি সাধাৰণ হলেও ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এয়া কিমান দূৰ সাধাৰণ ঘটনা। প্ৰটকল মতে জেট ছিকিউৰিটিত থকা মুখ্যমন্ত্ৰীৰ ভ্ৰমণত লিফ্ট চিৰি আদি মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰাৰ পূৰ্বেই থাকিব লাগে ৰিজাৰ্ভ হৈ। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ খাতিৰত এয়া কৰিবই লাগিব। কিন্তু এনআৰএলত সেয়া দেখা নগ'ল কিয়? কোন আছিল দায়িত্বত? ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দিশ চোৱা চিতা কোনে কৰিছিল? নিশ্চয় এই ক্ষেত্ৰত প্ৰয়োজন আছে তদন্তৰ। ইফালে এয়া গোলাঘাটৰ দৃশ্য। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিতৰ্কিত মন্তব্যৰ বিৰোধিতাৰে গোলাঘাট ৰাজীৱ ভৱনত প্ৰতিবাদ কংগ্ৰেছীৰ। প্ৰতিবাদৰ সময়ত সমুখেৰে পাৰ হৈ গৈছে মুখ্যমন্ত্ৰীৰ কনভয়। কিন্তু হঠাতেই চাওক এই দৃশ্যটো। আৰক্ষীৰ বেহু ফালি মুখ্যমন্ত্ৰীৰ কনভয়ৰ একেবাৰে আগত থকা এখন গাড়ীলৈ বুলি কোনোবাই দলিয়াইছে এটা সেউজীয়া বটল। বটলটো লাগিছেহি মুখ্যমন্ত্ৰীৰ কনভয়ৰ এখন কিয়া কাৰ্নিভেল বাহনত। ইয়াৰ কেইছেকেণ্ডমানৰ পাছতেই কনভয়ত থকা মুখ্যমন্ত্ৰীৰ বিশেষ গাড়ীখনো প্ৰতিবাদীৰ সন্মুখেৰেই পাৰ হৈ গৈছে। অৱশ্যে গোলাঘাটত কংগ্ৰেছী প্ৰতিবাদকাৰীৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল দলিওৱা, ক'লা পতাকা প্ৰদৰ্শন আদিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকে চলিব? তেওঁলোকৰতো খানা চলিব লাগিব। মই এজন বিজেপিৰ নেতা। যদি 12-13 জন ল'ৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব? গতিকে যিসকল কংগ্ৰেছৰ ল'ৰাই ইমান গৰমতো আহি কষ্ট কৰিছে তেওঁলোককতো সমবেদনাই জনোৱা ভাল, তেওঁলোকক ধন্যবাদহে দিব লাগে। ইয়াত বেয়া পাবলগীয়া কি আছে? বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল। কিন্তু ইমানৰ পাছতো প্ৰশ্ন এটাই, নিৰাপত্তাত খুঁত থাকি গ'ল নেকি মুখ্যমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণত?